মোৰ আজিৰ শীৰ্ষক মোৰ পৃথিৱী দেখা দিন। আৰম্ভৰ শূন্য দিন এটা, অন্তৰৰ শূন্যতা নাহি তিমিৰতাত বাজি উঠিছে দূৰৈত ঢাকিৰ শব্দ। ঘূৰি পেলাইছোঁ মোৰ পৃথিৱী দেখাৰ যন্ত্ৰণা, খন্তেকৰ বাবে পাহৰি পেলাইছোঁ সম্পৰ্কৰ শূন্যতা। মায়াবিনীৰ আগেয়ে টোপনি গৈছে মোৰেই অন্তৰৰ গৰাকী, অন্তৰত লৈ অজান মান অপমানৰ নিচিগা গাঁঠি। মন্ত্ৰৰ ধ্বনিবোৰে এটি এটিকৈ মোৰ কাণত পৰিছে আৰু কাষ পৰি জিন গৈছে মোৰ অন্তৰৰ কোলাহল। কতা মোৰ দুচকুতচোন ভাহি উঠা নাই এটিও তেনে দিন, উৎসৱৰ উৎসাহ থকা, ৰংচঙীয়া বেলুন থকা বন্ধুত্বৰ কোলাহল। কেৱল নীৰৱতাত উদযাওক আজিও উদযাপন আৰু উদযাপিত ক্ষণ। দূৰৈত ঢাকি আৰু মন্ত্ৰৰ শব্দত লয় পাব ধৰিছে যন্ত্ৰণা কাতৰ মন। ৰি ৰিয়াই বাজিছে এটি অনুভৱৰ সত্য, ৰি ৰিয়াই বাজিছে এটি অনুভৱৰ সত্য, আৰু এখোজ মৃত্যুলৈ আগবাঢ়িব। ধন্যবাদ।